নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসমৰ ইতিহাসৰ পৌৰাণিক অসমৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এইটো আমাৰ অসমৰ ইতিহাসৰ প্ৰথম খণ্ড ভিডিঅ' হ'ব, যিটো ভিডিঅ'ই তোমালোকক সকলো ধৰণৰ পৰীক্ষাত সহায় কৰিব। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'বা। আৰু এই প্ৰশ্নকেইটাৰ সকলোবিলাক ডাটা আমি NCERT কিতাপৰ আধাৰত দিছোঁ, গতিকে তোমালোকে বেলেগ একো চিন্তা কৰিব নালাগে। সকলোবোৰ নিজে পঢ়ি মেলি তোমালোকৰ আগত উপস্থাপন কৰিছোঁ। এতিয়া আহা আমি প্ৰথমটো প্ৰশ্নলৈ যাওঁ। প্ৰথমটো কুৱেশ্যন, মহীৰংগ দানৱৰ সময়ত অসমৰ নাম কি আছিল? অপশ্যন এ কামৰূপ, অপশ্যন বি কমতা, অপশ্যন চি প্ৰাগজ্যোতিষ, অপশ্যন ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকক ভাবিবলৈ 10 ছেকেণ্ড সময় দিয়া হ'ব, গতিকে নিজে এবাৰ তোমালোকে ভাবি চোৱা, তাৰপিছত মই শুদ্ধ উত্তৰটো কৈ দিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষ, অৰ্থাৎ মহীৰংগ দানৱৰ সময়ত অসমৰ নাম আছিল প্ৰাগজ্যোতিষ। মহীৰংগ দানৱৰ বিষয়ে ক'বলৈ গ'লে, মহীৰংগ দানৱ তেওঁ অসমৰ পৌৰাণিক যুগৰ প্ৰথমজন ৰজা আছিল আৰু তেওঁ কিৰাত জাতিৰ লোক আছিল। এতিয়া আমি দ্বিতীয়টো কুৱেশ্যনলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনত আছে, ভূমিদেৱীৰ অন্য এটা নাম কি আছিল? অপশ্যন এ পৃথিৱী, অপশ্যন বি কাত্যায়নী, অপশ্যন চি জননী আৰু অপশ্যন ডি ধৰিত্ৰী। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাত্যায়নী। ভূমিদেৱীৰ অন্য এটা নাম আছিল কাত্যায়নী। ভূমিদেৱীৰ বিষয়ে ক'বলৈ গ'লে তেওঁ নৰকৰ মাক আছিল, অৰ্থাৎ নৰক মানে হৈছে নৰকাসুৰ। নৰকাসুৰ বুলিও ক'ব পাৰা, নৰকাসুৰৰ মাক বুলি তেওঁক জনা যায়। নৰক সেই ভূমিদেৱীৰ পুত্ৰ আছিল কাৰণে নৰকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক ভৌমবংশ বুলি জনা যায়। এতিয়া আহোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। ভৌমবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? তোমালোকে আগৰ কুৱেশ্যনত গম পালাই। অপশ্যন এত আছে নৰকাসুৰ, অপশ্যন বিত আছে ভগদত্ত, অপশ্যন চিত ব্ৰজদত্ত আৰু অপশ্যন ডি ৰত্ন অসুৰ। তোমালোকে ইয়াৰ পৰা আনচাৰটো নিশ্চয় বাচিব পাৰিছে। ভৌমবংশৰ প্ৰতিষ্ঠাপক আছিল নৰকাসুৰ। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যনত আছে, পৌৰাণিক আখ্যান মতে নৰকৰ পিতৃ কোন আছিল? ভগৱান বিষ্ণু, ভগৱান শিৱ, ব্ৰহ্মা আৰু জনক। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিষ্ণু। পৌৰাণিক আখ্যান মতে নৰকৰ পিতৃ আছিল বিষ্ণু। বৰাহৰূপী বিষ্ণুৰ ঔৰসত আৰু ভূমিদেৱীৰ গৰ্ভত জন্ম লাভ কৰিছিল নৰকাসুৰ। এতিয়া আহোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যনত আছে, ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল? অপশ্যন এ অৰ্জুন, অপশ্যন বি দুৰ্যোধন, অপশ্যন চি ভীম, অপশ্যন ডি কৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দুৰ্যোধন। ভগদত্তৰ জীয়েক ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল। ভগদত্তৰ বিষয়ে ক'বলৈ গ'লে তেওঁ নৰক ৰজাৰ পুতেক আছিল আৰু ভাৰতৰ ভিতৰত এজন বিখ্যাত ৰজা আছিল। তেওঁ জোঁৱায়েক দুৰ্যোধনৰ ফলীয়া হৈ কুৰুক্ষেত্ৰত যুঁজ দিছিল। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনত আছে, ঘটোৎকচ কোন ৰাজ্যৰ ৰজা আছিল? অপশ্যন এ মণিপুৰ, অপশ্যন বি হিড়িম্বাপুৰ, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিড়িম্বাপুৰ। ঘটোৎকচ হিড়িম্বাপুৰৰ ৰজা আছিল। ঘটোৎকচৰ বিষয়ে ক'বলৈ গ'লে, ঘটোৎকচ হিড়িম্বা আৰু ভীমৰ পুত্ৰ আছিল। তেওঁ এজন বীৰো আছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ তেওঁ যুদ্ধ কৰিছিল। ঠিক আছে, এইখিনি আছিলে আমাৰ এডিশ্যনেল ইনফৰমেশ্যন। আৰু নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যনত আছে, বব্ৰুবাহন কাৰ পুত্ৰ আছিল? এইটো বব্ৰু হ'ব লাগিছিলে, ব হ'ব লাগিছিলে, ভ হৈ গ'ল, শুদ্ধ কৰি ল'বা তোমালোকে। বব্ৰুবাহন কাৰ পুত্ৰ আছিল? বব্ৰুবাহন অপশ্যন এ ভীম, অপশ্যন বি অৰ্জুন, অপশ্যন চি নকুল, অপশ্যন ডি কৃষ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্জুন। বব্ৰুবাহন তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ আছিল। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যনত আছে, কোমৰ হৰণ কাব্য কোনে ৰচনা কৰিছিল? অপশ্যন এ পীতাম্বৰ, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি চন্দ্ৰভাৰতী, অপশ্যন ডি মাধৱদেৱ।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোমৰ হৰণ কাব্য ৰচনা কৰিছিল চন্দ্ৰভাৰতীয়ে। গতিকে অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। উষা হৰণৰ কাহিনী অৱলম্বন কৰি চন্দ্ৰভাৰতীয়ে কোমৰ হৰণ কাব্য ৰচনা কৰিছিল। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যনত আছে কামদেৱৰ মাতৃৰ নাম কি আছিল? অপশ্যন এ উষা, অপশ্যন বি চিত্ৰলেখা, অপশ্যন চি ৰুক্মিণী আৰু অপশ্যন ডি ভানুমতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুক্মিণী। কামদেৱৰ মাতৃৰ নাম আছিল ৰুক্মিণী। ৰুক্মিণী দেৱীৰ গৰ্ভতে কামদেৱৰ জন্ম হৈছিল আৰু কামদেৱৰ পুতেকৰ নাম আছিল অনিৰুদ্ধ। গতিকে আমি ক'ব পাৰোঁ যে ৰুক্মিণী হৰণ ঘটনাটো উষা অনিৰুদ্ধৰ ঘটনাৰ বহুদিন আগৰ আছিল। ঠিক আছে, আজি এই ভিডিঅ'টোৰ একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ। একেবাৰে শেষৰ কুৱেশ্যন, চিত্ৰলেখা কোন ৰাজমন্ত্ৰীৰ জীয়েক আছিল? অপশ্যন এ কুম্ভাণ্ডৰ, অপশ্যন বি ৰুক্মবীৰ, অপশ্যন চি শিশুপাল, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুম্ভাণ্ডৰ। চিত্ৰলেখা মন্ত্ৰী কুম্ভাণ্ডৰৰ জীয়েক আছিল আৰু চিত্ৰলেখা উষাৰ সখীয়েক আছিল। উষাৰ দেউতাকৰ নাম আছিল বাণৰজা। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। ইয়াৰ শেষত আমি এটা প্ৰশ্ন তোমালোকলৈ আগবঢ়াম আৰু সেই প্ৰশ্নৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা বুলি আমি আশা ৰাখিলোঁ। প্ৰশ্নটো উষা পৰিয়ণ কাব্য কোনে ৰচনা কৰিছিল? অপশ্যন এ বাল্মীকি, অপশ্যন বি পীতাম্বৰ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি হেম সৰস্বতী। ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয় কমেণ্ট বক্সত জনাবা বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ। আকৌ আমি নেক্সট দ্বিতীয় খণ্ডত লগ পাম। গতিকে যিসকল নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। থেংক ইউ।